নমস্কাৰ, পুনৰ এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। প্ৰয়াত তৰুণ গগৈ শাসনকালত কংগ্ৰেছে নিৰ্বাচন অহাৰ আগে আগে বিভিন্ন আঁচনি অনাৰ লগতে বিশেষকৈ মহিলাসকলৰ সূতা কম্বল বিতৰণ কৰি ভোট লাভৰ ৰাজনীতি কৰিছিল। এতিয়া এসময়ত কংগ্ৰেছৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিজেপিলৈ অহাৰ পাছতে কংগ্ৰেছৰ বিৰুদ্ধে বিভিন্ন ৰাজনৈতিক মন্তব্য কৰি আহিছে। বৰ্তমান অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছৰ সূতা কম্বল বিতৰণ কৰা ৰাজনীতিক কঠোৰ সমালোচনা কৰি আহিছিল। কিন্তু এইবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজৰ ভোট লাভৰ বাবে অসমৰ ৰাইজৰ মাজত সূতা কম্বল বিতৰণ কৰিব বিচাৰিছে। অৰুণোদয়, বন্ধন বেংকৰ ঋণ মাফ, কিষাণ নিধি, মামনি মাজনী ইত্যাদি আঁচনি আনি অসমৰ ৰাজকোষ তহিলং কৰি বিশ্ব বেংক আৰু অন্যান্য অনুষ্ঠানৰ পৰা বাৰম্বাৰ ঋণ লৈ হিমন্ত বিশ্ব শৰ্মাই এতিয়া বাট বুলিছে তৰুণ গগৈৰ পথেৰে। অতি লজ্জাজনক আৰু পৰিতাপৰ কথা যে চৰকাৰে দলীয় আদৰ্শ মিছন ভিছনৰ ওপৰত গুৰুত্ব নিদি ৰাজ্যখনৰ ৰাইজক হিতাধিকাৰী সজাই অন্য দলৰ দৰে হিমন্ত বিশ্ব শৰ্মা চৰকাৰো এক নীতি আদৰ্শ হৈ পৰিছে। কাৰণ বিজেপিয়ে সূতা কম্বলৰ ৰাজনীতিক বিৰোধিতা কৰিছিল। ঋণ লৈ ঘি খোৱা নীতিৰে চৰকাৰ চলোৱা মুখ্যমন্ত্ৰীয়ে এইবাৰ গুৱাহাটী খাল বিল আৰু আৰ্দ্ৰ ভূমিবিলাকো লিজত দি টকা সংগ্ৰহ কৰিব। ৰাজ্যত ৮০% মানুহে চৰকাৰী সুবিধা পোৱাৰ বিপৰীতে ২০% মানুহে বঞ্চিত হৈছে। চৰকাৰে এতিয়া দিনক দিনে দেউলীয়া হৈছে। কেতিয়াবা এনেকুৱা অনুভৱ হয় যে অসমৰ অৱস্থা শ্ৰীলংকা আৰু পাকিস্তান আদিৰ দৰে হ'ব।